পাহাৰ ভাঙিব লাগে ভাঙিম, নদী সিঁচিব লাগে সিঁচিম। এইবাৰ আহোম ৰাজ্য কবৰ ধান কৰি পেলোৱাটো খাটাং। অসমীয়াৰ কবৰ এইবাৰ আমিয়েই খান্দিম। তুমি কবচ পিন্ধাই নিদিয়ালৈকে, তুমি হেংদাং তুলি নিদিয়ালৈকে মই যুদ্ধ কৰাৰ মনোবল নাপাওঁ, এয়া তুমি জানাই। আপুনি আজিয়েই নগ'লে নহয়নে? স্বৰ্গদেউ ঈশ্বৰৰ আদেশ মই আজিয়েই ৰণত নামিব লাগে। কিন্তু আপোনাক পিন্ধোৱা কবচ কাপোৰখন এতিয়াও তৈয়াৰী হোৱা নাই। মই ক্ষমা বিচাৰিছোঁ বঙহৰদেউ। কবচ কাপোৰৰ অবিহনেই আপোনাক ৰণলৈ পঠিয়াবলগীয়া হৈছে। মই আহিম, বেজাৰ কৰি নাথাকিবা, তুমি অপেক্ষা কৰিবা, মই আহিমেই তোমাৰ কাষলৈ। শত্ৰুক পুৱাই লৈ যাব পৰাটোৱেই হৈছে অসমীয়া। যিমান অস্ত্ৰ আছে উলিয়াই লৈ আহ, যিমান ৰণুৱা ঘোঁৰা আছে চেকুৰিয়াই লৈ আহ। যুদ্ধত আমি দুৰ্বল জ্ঞান কৰি শত্ৰুক কচু কটা নিদিয়াকৈ থকা নিয়ম এই অসমীয়া জাতিৰ নাই। Segurayan, okanot pangariba, noiban, okanot kenina, dekorman, okaru husia, unisane hunkar, okaru husia, hendan noi, onaman khaju, hova sarono sandi muna kaburu. Gaburu, Ostraghatot jodi hua kabu, ajo ase turmuna gaburu, ajo ase turmuna gaburu. Khotaru husia, unisane hunkar, khotaru husia, hendan noi, onaman khaju, hova sarono sandi muna kaburu. Muna kaburu.
হেংদাংবোৰক ধৰাব লাগিব, তেজবোৰক উতলাব লাগিব, শত্ৰুৰ তেজেৰে পখালিব লাগিব আই অসমীৰ চৰণ। আমি সাজু আছো আইদেউ, আমি সাজু আছো। বীৰ গৰ্বে আগুৱাই আহিল আৰু তাৰ পাছতেই লিখিবলৈ আৰম্ভ কৰা হ'ল অসম আৰু অসমীয়াৰ এক নতুন ইতিহাস। ইতিহাসৰ পৃষ্ঠাত আজিও মহিমামণ্ডিত হৈ আছে এগৰাকী বীৰাংগনাৰ গৌৰৱগথা, নাম যাৰ মূলা গাভৰু। বিদেশীৰ দেশ আশ হ'বলৈ সাজু নহয় স্বদেশ, আশ হ'বলৈ সাজু নহয় স্বদেশ। কলিজাৰ তেজ দিম জননীৰ বাবে, শত্ৰুক খেদি যাম সদল বলে, শত্ৰুক খেদি যাম সদল বলে। কঁকালত বাঙালী পৰাকৈ গান, কঁকালত শেষৰ গান। মৃত্যু হুঁচিয়াৰ, উৰিষ্যাৰে হুংকাৰ, উৰিষ্যাৰে হুংকাৰ। মৃত্যুৰো হুঁচিয়াৰ হেংদাং লৈ মনলৈ সাজু, পুৱা চাৰণ চকী মূলা গাভৰু, মূলা গাভৰু, মূলা গাভৰু। কলক খেদি খেদি যায় মূলা গাভৰু, মনত চকীৰে যায় মূলা গাভৰু। অসমীয়া নাৰীয়ে যুঁজিবহে জানে, হাৰিব নাজানে। আমিও ক'ব লাগিব, দেশ ৰক্ষাৰ বাবে অসমীয়া নাৰীয়ে কন্দুৱাই কন্দুৱাই মাৰিবও জানে আৰু হাঁহি হাঁহি মৰিবও জানে। ড্ৰিম ডেন্স ষ্টুডিঅ'ৰ শিল্পীবৃন্দই যি জয়মতী থিমত যি অভিভূত হৈছোঁ, তেখেত